हाई फ्रेंड्स মোৰ নাম আছে ধ্ৰুৱ মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ধ্ৰুৱ এণ্টাৰটেইনমেণ্ট এণ্ড ব্লগছ নামৰ চেনেলটোলৈ আজি মই আহিছোঁ জেঠাইহঁতৰ ঘৰলৈ মানে আহিছোঁ আৰু আপোনালোকে অহা দৃশ্যটো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ এতিয়া মই পাহাৰলৈ যাওঁ আপোনালোকক বহুত ধুনীয়া ধুনীয়া প্ৰাকৃতিক পৰিৱেশ দেখুৱাম খালি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰাকৈ তেতিয়াহ'লে বলক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তেতিয়াহ'লে এইটোৱে চাওক গাঁৱলীয়া পৰিৱেশ ধুনীয়াকৈ মই আপোনালোকক দেখুৱাম চাই থাকক এবাৰ আপোনালোকে পিছ চাইডৰ পৰা দেখুৱাম মানে পিছ চাইডে পাহাৰো আছে মানে সকলোবিলাক আপোনালোকক ভিডিঅ'টোত দেখুৱাম এয়া গাঁৱৰ পৰিৱেশ চাওক না গাঁৱৰ পৰিৱেশ এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে চাই আৰু এয়াই গাঁৱৰ পৰিৱেশ আৰু কি দেখুৱাম মানে বহুতো মানে জংঘলীয়া ঠাইতো মানুহবিলাকে বাস কৰিছে বহুতো সুবিধা নাই যদিও মানে চাওক নে জংঘল আৰু এই পাহাৰৰ পৰা বোলে কেতিয়াবা হাতী নামি আহে আৰু আপোনালোকক দেখুৱাই আছোঁ বলক এইকেইটা চাওক আহি আছে বদমাছকেইটা এইপিনে আমাৰ জেঠাইহঁতৰ ঘৰ জেগাখিনিৰ নাম মিলনপুৰ বুলি কয় চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো এয়া চাওক ইয়াৰ এই আগত ৰহৰ খেতি কৰিছে আৰু চাই থাকক আপোনালোকক সকলোবিলাক দেখুৱাম আৰু এইটো চাইডত মিলনপুৰ এখন মানে বিদ্যালয় আছে সেইখন দেখুৱাম আৰু এই জেগাখিনি দেখুৱাম চাই থাকক মানে আপোনালোকৰ ঘৰৰ পৰা ইয়ালৈকে অহা ভিডিঅ'টো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ চাই থাকক এইফালে এখন পাহাৰ আছে পাহাৰৰ ওপৰৰ পৰা চালে ভিউজটো বহুত মজা আহিব কিন্তু এতিয়া নাযাওঁ তাত বোলে হাতী আছে আৰু পাহাৰখন বেছি দূৰ হ'ব ইয়াৰ পৰা তেতিয়াও চাই থাকক আপোনালোকে চাই থাকক চাই থাকক আহি আছোঁ এইফালে আছে বস্তু মানে চাৰিওফালে জংঘল আছে আৰু জংঘলৰ মাজত আছোঁ অকলে চাওক জেগাখিনি কিমান নিচনজাল জেগা আৰু মই ভিডিঅ' কৰি আছোঁ আপোনালোকৰ বাবে আৰু চাই থাকক কি ক'ম আৰু আপোনালোকক মই এটা বস্তু দেখুৱাম এইখিনিতে হাতী আপোনালোকে দেখুৱাইছোঁ চাই থাকক আপোনালোকে তাৰ আগতে অকণমান আগৰ পৰা আপোনালোকক দেখুৱাই আহিছোঁ বলক এইখিনি চাওক হাতী খোজ মই আপোনাক ভালকৈ ওচৰৰ পৰা দেখুৱাম ৰাতি মানে পথাৰলৈ ৰাতি মানে হাতীবিলাক নামি আহে আৰু এইখন পাহাৰ চাওক বহুতো সুন্দৰ পৰিৱেশ প্ৰকৃতি এয়াই প্ৰকৃতি আৰু কাক ক'ম ন আপোনালোকক চাওক বহুতো জংঘল চাৰিওদিশে জংঘল তাৰ মাজতে আছে বহুত এইখিনি বিখ্যাত কুঁহিয়াৰ খেতি কৰি আছোঁ চাওক এয়া আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'টোত খাব নেকি আপোনালোকে কুঁহিয়াৰ আহি যাওক আৰু আপোনালোকে নিশ্চয় এবাৰ বিহু বহুতো উৎসাহেৰে মানে এনজয় কৰিলে এয়া চাওক হাতী খোজ চাওক মানে কি ক'ম আপোনালোকক চাওক দুজন আহিছিল হাতী এটা খোজ ইয়াত আৰু এইটো চাইডত আছে হাতী খোজ চাওক পানী ভৰি গৈছে চাওক এইখিনিৰ পৰা চাওক না জেগাখিনি চাওক আপোনালোকে ধুনীয়াকৈ দেখুৱাইছোঁ আমি আছোঁ পথাৰৰ মাজত আৰু এইখিনি দ মাটিৰ বাবে এইখিনি খেতিও ভাল হয় ধান খেতি যিয়ে খেতি নকৰে বহুতো ভাল হয় আৰু এতিয়া আপোনালোকক আমি আগফালে লৈ যাম তেতিয়াহ'লে বলক ভিডিঅ'ত এতিয়া মই আপোনালোকক মিলনপুৰ বিদ্যালয়খন দেখুৱাম আৰু এইপিনে অলপ পৰিৱেশটো দেখুৱাই দিছোঁ এইটো এটা নামঘৰ আপোনালোকে দেখিবলৈ পাইছে আৰু আগলৈ গৈ আপোনালোকক সকলোবিলাক ভিডিঅ'টোত দেখুৱাম তেতিয়াহ'লে সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ চাই থাকক চাওক আকৌ
কিমান সুন্দৰ মানে এইবিলাক গছ গছনি কাটি 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 জংঘল কাটি কাটি এইবিলাক মানে ঠাই উলিয়াইছে আৰু সৰুতে পাহাৰৰ অকণমান সেইটো চাইডত মানে পিকনিক প্লেচো আছে কিন্তু বিদ্যালয় এইখনে মিলনপুৰ বিদ্যালয়খন আপোনালোকে দেখিবলৈ পাইছে এই আগলৈ আৰু আছে এইখন মিলনপুৰ বিদ্যালয়খন আৰু এইটো ৰাস্তা এটা আছে সেইটো ৰাস্তা দি ক'লৈনো যায় আপোনালোকক একবাৰ দেখুৱাই দিছোঁ বোলো নিশ্চয় পাহাৰৰ চাইডেৰে যাব চাগে কাৰণ পাহাৰলৈ যোৱা ৰাস্তা নিচিনাই লাগিছে আৰু সেইপিনে আপোনালোকে ভাবিছে একো মানুহ চানুহ নাই নেকি সেইপিনে এখন গাঁৱে আছে গাঁওখন নাম পাহৰিলোঁ বাদ দিয়ক গাঁৱৰ নাম বাদ দিয়ক আপোনালোকক দেখুৱাইছোঁ এখন বিদ্যালয় কিনাৰত বিদ্যালয়খন মানে চাইকেলখন এটা থৈ লৈছোঁ চাওক এটা থৈ লৈছোঁ অকণমান আগৰ পৰা আপোনালোকক দেখুৱাই লৈছোঁ পৰিৱেশটো চাব পাৰে চাই দেখোন আপোনালোকে পৰিৱেশটো আৰু এইফালে এখন বিদ্যালয় আছে এইফালে আছে জেঠাহঁতৰ ঘৰ আৰু এইফালে আগলৈ মানে এটা বোলে কিবা বোলে নিজে নিজে মানে পানী পৰি থাকে এইটো কিবা এটা ছিষ্টেম আছে এইটো দেখুৱাব নোৱাৰোঁ আৰু এইফালে গাঁওখন চাওক ব'লক আৰুতো দেখুৱাবলগীয়া একোৱেই নাই সকলোবিলাক দেখুৱালোঁ চব মানে একদম প্ৰকৃতিয়ে ভৰা প্ৰাকৃতিক একদম যিটো সঁচা প্ৰাকৃতিক দৃশ্যটো আহি আছোঁ আহি এখন চেগুন বাগান পালোহি আৰু এখন বিদ্যালয় দেখিবলৈ পাইছোঁ চাওক আৰু গৈয়ে থাকিম আপোনালোকক দেখুৱাই থাকিম সম্পূৰ্ণ দৃশ্য ঘৰলৈকে আপোনালোকক দেখুৱাম চাই লওক এইখন এখন চেগুন বাগান বোলে ব'লক আৰু কি আহিয়ে আছোঁ ৰাস্তা শেষেই হোৱা নাই ফাইনেলি আই লাভ ইউ চেণ্টাৰ পালোহি আৰু মই এই চেনেলটোত মই একদম সৰুৰ পৰা একদম ডাঙৰলৈকে মই ভিডিঅ' বনাই থাকিম মোক কিছুমান কথা মোক পাৰ্চনেল কথা আপোনালোকক ডিছকাছ কৰিম তেতিয়াহ'লে ফাইনেলি আহি ৰাস্তাটো বহুত বেয়া আহি এখন বিয়া চাগে মানুহ এগালো আছে লাজো লাগিছে ভাবিলোঁ বিয়াখনতে খাই যাওঁ দে আৰু সোমাই যাওঁ নাই মতা নাই নমতা বিয়াত সোমাব নাপায় নহয় ন' ইনভিটেশ্যন চাওক পানী যোগান আঁচনি তপনপুৰৰ বাবে চাওক চাওক না চৰকাৰে কিমান ধুনীয়া আঁচনি দিছে পানী যোগান আঁচনি মানে যিসকল দৰিদ্ৰ মানুহৰ মানে ঘৰত পানী নাই দমকল নাই কুঁৱা নাই সেইসকলৰ বাবে চৰকাৰে পানী যোগান ধৰি দিছে ধুনীয়াকৈ আৰু আপোনালোকে দেখিব উদাহৰণস্বৰূপে আপুনি দমকলৰ ওচৰত দেখিব পাইছে এইটো পানী ওলাই এইটো এটা নামঘৰ তপনপুৰ নামঘৰ যেনে এইবিলাকে চাওক এইবিলাকে ইমান ধুনীয়াকৈ এইবিলাক দি দিছে এইপিনে মানে পানী উলিয়াব পাৰে আৰু নতুন পেণ্ট পিন্ধি আহি আছোঁ চাওক ফাটা জিন্স কি আৰু ফাটা ক'লোৱে
তেতিয়াহ'লে দিয়ক আৰু দেখুৱাবলগীয়াতো একো নাই তেতিয়াহ'লে ফাইনেলি ঘৰ পামহি আৰু পালোঁ বুলি আপোনালোকে ধৰি লওক আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল তেতিয়াহ'লে আৰু এটা নেক্সট ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজত আকৌ লগ পাম তেতিয়াহ'লে আজিলৈ